হাই গাইজ, আকৌ আহিলোঁ আজি সন্ধিয়া টাইমত লাইটিং জ্বলি আছে ইয়াত চাওক। কিন্তু এটা কথা হ'ল কি মানে আমাৰ ঘৰত আজি বৰ বেলেগ ধৰণৰ বস্তু এটা ওলাইছে। আজি ফাৰ্ষ্ট টাইম ঘৰত এনেকুৱা এটা বস্তু ওলাইছে, দেখুৱাব বিচাৰিছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ। এয়া বস্তুখিনি দেখিছেনে আপোনালোকে? কি বুলি কয় জানো, নামটো নাজানো বাৰু মই, কিন্তু একদম অসংখ্য ওলাইছে, তামাম ওলাইছে। ক'লো নহয় মানে একদম ভৰি দিবলৈ জেগা নাই, গতিকে ভিতৰৰ লাইটকেইটা অফ কৰি দিয়া হৈছে, য'তে ত'তে পৰি আছে দেখি। আৰু এয়া ফাইনেলি চাওক ইয়াতে কেনেকুৱা হৈ আছে, চাই লওকচোন আপোনালোকে। কি বস্তু জনাবচোন জানে যদি, মইতো ইয়াৰ নামটো নাজানো বাৰু, গতিকে আপোনালোকে জানে যদি অলপ জনাবচোন কমেণ্ট কৰি। আৰু এতিয়া বৰ্তমান ইয়াত চৰিয়া এটা পানী দি পাতি দিয়া হৈছে। ইয়াতে যিয়ে কি বহুত উৎপাত কৰি আছে, সিহঁতি থাকিব পৰা নাই ইয়াত। সিহঁতি কি কৰিব বিচাৰিছে নাজানো। এইফালে আমাৰ পেহী আছে, লগত পেহা আছে, আমাৰ এইফালে পাহিবাই আছে। পাহিবাই এবাৰ চাই দিয়া। ফাইনেলি মোৰ গাত পুৰে আৱৰি ধৰিছে, একদম পুৰা যেনে বৰলে কামোৰা ধৰে ভেৰি ধৰিছে পুৰা। আপোনালোকে চাওক ইয়াতে, ইয়াত চাওক কিমান ওলাইছে, একদম পুৰা ওলাইছে। ভিতৰৰ লাইটকেইটা নুমাই দিয়া হৈছে, যিহেতু গোটেই ৰুমকেইটাতে বিয়পি পৰিব। সেই দেখি বাহিৰৰ বাৰাণ্ডা লাইটটো অকল জ্বলাই থোৱা হৈছে। আৰু এয়া চাওক ফাইনেলি কেনেকৈ ইয়াত বেৰখনত লাগি আছে মালবিলাক, চাই লওকচোন। ফাইনেলি ইয়াত দেখিছেনে, ইয়াত এই ছোৱালীকেইজনী কেনেকৈ জুমি জুমি চাই আছে নেদেখা বস্তু বুলি। আহি পালে আমাৰ পমিলা বাই। ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিছে।